আজিৰ ভিডিঅ'টোত তোমালোকলৈ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰৰ বিষয়ে লৈ আহিছোঁ। Organizational structure. Every organization, whether big or small, needs organizational design and structure. The organizational structure is a format system through which a retail firm assigns tasks, functions, policies, resources, authority, responsibilities, and rewards to achieve its goals and satisfy the needs of its target market. Organizational structure যাক অসমীয়াত কোৱা হয় সাংগঠনিক গঠন। সৰু ডাঙৰ প্ৰতিটো সংগঠনে সাংগঠনিক গঠন আৰু নক্সা বিচাৰে। সাংগঠনিক গঠন হৈছে এনে প্ৰক্ৰিয়া যিটোৰ দ্বাৰা এখন খুচুৰা বিপণীৰ কাৰ্যক্ৰিয়া, নীতি নিয়ম, সম্পদ, কৰ্তৃত্বৰ দায়িত্ব আৰু পুৰস্কাৰসমূহ অৰ্জন কৰাৰ এটি লক্ষ্য, আৰু এই লক্ষ্যই বজাৰৰ চাহিদা পূৰণ কৰে। Guidelines for organizational structure, সাংগঠনিক গঠনৰ নিৰ্দেশিকা। Number 1. Fulfilling needs of target market. লক্ষিত বজাৰৰ চাহিদা পূৰণ কৰা। There should be sufficient personnel to provide appropriate customer service. Personnel should be knowledgeable and courteous. Store facilities should be well maintained. The specific needs of branch store customers to be met properly. উপযুক্ত গ্ৰাহক সেৱাৰ বাবে পৰ্যাপ্ত কৰ্মী থকা উচিত। ব্যক্তিৰ জ্ঞান আৰু সৌজন্যতা থকা উচিত। ষ্টৰৰ সুবিধাসমূহ ভালদৰে পৰিচালনা কৰা উচিত। শাখা ষ্টৰসমূহৰ গ্ৰাহকৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা সঠিকভাৱে পূৰণ কৰা উচিত। Number 2. Needs of employee. কৰ্মচাৰীৰ প্ৰয়োজন। Positions are challenging and satisfying adequately. Orderly promotion program. Employee participation in the decision making. Culture and organizational environment. Positions বা পদসমূহ পৰ্যাপ্ত পৰিমাণে চেলেঞ্জিং আৰু সন্তুষ্টিজনক হোৱা উচিত। সুশৃংখল প্ৰচাৰ কাৰ্যক্ৰম, সিদ্ধান্ত গ্ৰহণত কৰ্মচাৰীৰ অংশগ্ৰহণ, সংস্কৃতি আৰু সাংগঠনিক পৰিৱেশ। এইকেইটাই আছিল সাংগঠনিক গঠনৰ নিৰ্দেশিকা। আজিৰ ভিডিঅ'টোত এইখিনি। নেক্সট ভিডিঅ'ত ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ এইটানত তোমালোকলৈ ভিডিঅ' এটা লৈ অহা হ'ব। ধন্যবাদ।